গোৱালপাৰাত উচ্ছেদ হোৱা মানুহবিলাক এতিয়া ৰাস্তাত এনেদৰে টোপোলা টোপোল বান্ধি থাকিব লগা হৈছে। চাওক আপোনালোকে এতিয়া গোৱালপাৰাত হোৱা উচ্ছেদ স্থলীত গৈ আছো। মানুহবিলাকৰ ঘৰবিলাক কেনেদৰে ভাঙি চুৰমাৰ কৰি পেলালে আপোনালোকক দেখুৱাম। আৰু কিছুমান মানুহতো ইতিমধ্যে ৰাস্তাত ঘৰ পাতিত বাস কৰি আছে। এইটোৱে ৰাস্তা, এইটো ৰাস্তাতে যাব লাগিব। সিফালে যাব লাগিব। চাওক মানুহৰ ঘৰবিলাক কেনেদৰে ভাঙি পেলাইছে আৰু ভিতৰ পিনে আছে। আপোনালোকক দেখুৱাম, চাই থাকক। এনে তেনে ঘৰ নাছিল, চাওক। আৰু ভিতৰত আৰু আছে, আপোনালোকক দেখুৱাম, চাই থাকক। এইবিলাক ঘৰ ভাঙা নাই, এইখিনি ঠাই পৰা নাই। এইখিনি ঠাইৰ পৰা আৰম্ভ কৰি একেবাৰে সিফালে গৈছে। জেচিপি বিলাক গৈ ৰাস্তাবিলাক কেনে কৰি পেলাইছে চাওক। একেবাৰে বোকাময় কৰি পেলাইছে। জংঘলৰ মাজেদি আহি আছে, জংঘল। এই মানুহৰ ঘৰ এফালৰ পৰা সকলোবিলাক দেখুৱাম, চাই থাকক। বিলৰ মাজতে মানুহবিলাকে ঘৰ সাজিছিল আৰু সেইকাৰণে হয়তো ঘৰবিলাক ভাঙি পেলাইছে। আচলতে এইটো এটা বিল হয়। সমগ্ৰ ঠাইখিনি এটা বিলৰ মাজত। ৰাস্তাটো চাওক। ইয়াত আছিল এটা ঘৰ, ইফালে আছিল এটাৰ পিছত এটা আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। ইফালে আছিল, ইফালে আছিল। ঘৰবিলাক দেখাত হয়তো বহুত ধুনীয়া আছিল না, ৰং কৰা আৰু সকলোবিলাক ইটেৰে সজোৱা আছিল। এটাও আপোনালোকৰ বেৰৰ নাছিল। আমাৰ চৰকাৰখনে যি কৰিলে এই গোৱালপাৰা মানুহৰ লগত, সঁচাকে ভাল কাম কৰা নাই। ভাঙি আপোনালোকে হয়তো ভাবি আছে যে মানুহৰ ঘৰবিলাক ভাঙি আমি বহুত পুণ্যৰ কাম কৰিছোঁ। কিন্তু আপোনালোকক ভাবিব লাগিছিল যে মানুহৰ ঘৰবিলাক যে ভাঙিছোঁ, মানিছোঁ, সেইটো সঁচা। কিন্তু মানুহবিলাকক ক'ত আমি সংস্থাপন দিম? চ' আপোনালোকে মানুহবিলাকৰ সংস্থাপনৰ কাৰণে কিবা যদি কৰি দিয়ে তেনেহ'লে ভাল হ'ব বুলি আশা কৰিছোঁ।